राम्रो लाग्यो अति राम्रो प्रदर्शन गरेको गोर्खा जातिको संस्कृतिलाई प्रसार गर्न हाम्रो गोर्खा उन्नयन परिषदलाई यो पदक्षेप लियो म धन्यवाद ज्ञापन गर्छु और शुभेच्छा पनि दिन्छु गोर्खा उन्नयन परिषदे बहुत ভাল কাম কৰিছে তাৰ কাৰণে মই প্ৰেম তামাং ডাঙৰীয়াকে ধৰি সকলো আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ যিমান আছে এই টিমটো মই ধন্যবাদ জনাইছো গোৰ্খা জাতিটো অসমত আগবঢ়াই লৈ যোৱাৰ কাৰণে অসম চৰকাৰে গোৰ্খা উন্নয়ন পৰিষদ গঠন কৰি দিছে আৰু যেটো চৰকাৰে ঠুকি নাপায় বিভাগবিলাকে ঠুকি নাপায় হেতু যাহাতে কাম কৰি ল'ব পাৰে তাৰ কাৰণে গোৰ্খা উন্নয়ন পৰিষদ এটা গোৰ্খা সংস্কৃতি এটা বহুত ধনী সংস্কৃতি গোৰ্খাটো এটা গোৰ্খাৰ মাজতে বিভিন্ন আমাৰ গ্ৰুপছ আছে ট্ৰাইবছ আছে তেওঁলোকৰ কালচাৰবিলাক খুবেই ৰিচ আৰু হেতুৱে ভাৰতীয় সংস্কৃতি আৰু মানে প্ৰাচীন ভাৰতৰ প্ৰাচীন সংস্কৃতি বুলি ক'লে গোৰ্খাৰ সংস্কৃতিবিলাককো বুজোৱা যায় আৰু আজি সেই অনুষ্ঠানৰ জৰিয়তে ইয়াত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে আমি নিজে দেখিলোঁ আজি সবে আৰু তেনেকুৱাকৈ মানুহে এতিয়া গোৰ্খা সংস্কৃতি বুলি ক'লে কেনেকুৱা কি হয় সেইটোৰ দ্বাৰা জানিবলৈ সক্ষম হ'ব গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো যিমান ইয়াত আমাৰ আৰ্টিষ্ট আহিছে আজি খুব ভাল পাৰফৰ্ম কৰিছে আৰু ইয়াত সকলো নেতাও ইয়াত আহিছে সবে আমন্ত্ৰণ জনাই আমাৰ বিজেপি দলৰ সভাপতি তথা আমাৰ এমপি ডাঙৰীয়া দিলীপ শইকীয়া আজি ইয়াত আহিছে বিধায়ক ডাঙৰীয়া সকলো ইয়াত আছে কালচাৰেল মিনিষ্টাৰো আজি আহি গৈছে আকৌ অহাকালি আহিব বুলি কৈ আছে গতিকে এইটো এটা খুব উৎসাহজনক মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে গোৰ্খা জনগোষ্ঠীৰ অসমৰ যি আছে তেখেতসকলৰ যিটো মানে সংস্কৃতি এই সংস্কৃতিটো যেনেকৈ বিহু ঝুমুৰ বা বাগৰুম্বাক লাহে লাহে মানে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কাৰণে এতিয়া প্ৰচেষ্টা আৰম্ভ কৰিছে ঠিক তেনেকুৱা ধৰণৰ এই সংস্কৃতিটোও আমাৰ গোৰ্খাৰ সংস্কৃতিটোও লাহে 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 আমি এই পৰ্যায়লৈকে নিশ্চয় লৈ যাব চোৱা তাতো সকলোৰে সহযোগ থাকিবই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যিমান জাতি জনগোষ্ঠীৰ তেনেকুৱা ধৰণৰ আমাৰ লোকনৃত্যবিলাক আছে এই লোকনৃত্যবিলাকক কেনেকৈ প্ৰচাৰ কৰিব পাৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে তাৰ কাৰণে অসম চৰকাৰৰ পৰা পদক্ষেপ লৈ আছে আৰু সেই ক্ষেত্ৰত মই ভাবোঁ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ মানে যিটো উদ্যোগ সেই উদ্যোগটো সম্পূৰ্ণভাৱে সহযোগ কৰিব নাই চোৱা সহায়ৰ কথা নহয় অলৰেডি চৰকাৰী উদ্যোগ লৈতো আজি ডেভেলপমেণ্ট কাউন্সিল অলৰেডি হৈছে গতিকে লাহে লাহে অসমত থকা প্ৰত্যেকটা জাতি জনগোষ্ঠীক নিজাববীয়াকৈও কেনেকৈ নিজক আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে গতিকে পৰ্যায়ক্ৰমে চাই কোনটো মানে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে উদ্যোগ ল'লে চৰকাৰে মানে ধুনীয়াকৈ সবকে আগুৱাই লৈ যাব পাৰে গতিকে এইটো এটা প্ৰাসংগিক অলৰেডি হৈ আছে গোৰ্খা সংগঠনখিনিও কথা পাতি আছে নিশ্চয় ইয়াৰো এদিন এই পৰ্যায়লৈকে যাব সমাধান হ'ব যেহেতু এটা মেকানিজম ওলাই আছে প্ৰত্যেকটা জাতি জনগোষ্ঠী গতিকে আগতে জনজাতিসকলৰ ক্ষেত্ৰত চৰকাৰী উদ্যোগ ল'লে ইয়াৰ পিছত অবিচিৰ ক্ষেত্ৰতো আজি লাহে লাহে উদ্যোগ লৈ আহিছে তো প্ৰত্যেকটা জাতি জনগোষ্ঠীকো তেনেকুৱা ধৰণৰ মানে ব্যৱস্থাটো কৰি দিয়াৰ প্ৰয়োজন আছে সেইটো উপলব্ধি কৰি আজি চৰকাৰে মানে এটাৰ পিছত এটা উদ্যোগটো লৈ আছে তো ডেফিনেটলি গোৰ্খাৰ ক্ষেত্ৰতো এইটো এটা সময়ত কিবা এটাতো তেনেকুৱা ধৰণৰ মানে হৈ যাব